Hello guys, welcome back to my channel. আৰু যদি প্ৰথমবাৰৰ কাৰণে আপুনি মোৰ ভিডিও চাইছে তেনে নমস্কাৰ, মোৰ নাম লিপিকা। সো আজি আছে দুখন বিয়া। এখন আছে আমাৰ নিজৰে লাগে মাহুতৰ ফালৰ মোহিনী বিবাহখনত আছে। প্ৰথমতে তালে যাম। এখন যিহেতু অলপমান দূৰত আৰু এখন আছে একদম গাঁৱৰে দাদাজনৰ বিয়া একদম ওচৰৰে। হেনা দৰা লগতো গৈছে। এতিয়া দূৰৰ বিয়াখনলৈ যাম, তাতো মই দেখাম আপোনালোকক কি ক'ত খাওঁ বা কিবা যদি স্পেশাল কিবা দেখা পাওঁ দেখাম। আৰু সেকেন্ড হৈছে ওচৰৰ বিয়াখনত ৰাতি যেহেতু ওচৰৰ দাদাৰ বিয়াৰ অলপমান এনজয়মেন্ট হ'বই, নাচ গান খোৱা বোৱা গোটেইখিনি মই দেখাই থাকিম, আপোনালোকে চাব মোৰ ভিডিঅ'টো। ইয়াক লৈ যোৱা কথা নাছিলে, ইয়াৰ গাটো অলপমান বেয়া, কিন্তু এতিয়া মানে আমি ওলোৱালৈকে সি আহি পাই গ'ল। এতিয়া কান্দে বুলি মাকে উলিয়াই লৈছে আৰু। কান্দিবা নেকি নিনিয়া হয়? কান্দিলা হয় ওচৰৰ বিয়াখনলৈকে তাক নিয়াৰ কথা আছিলে, কিন্তু এতিয়া আৰু আহি পাই গ'ল যিহেতু ওলালো। এয়া বাও ৰেডি, মা খাই আহিলেগে বিয়াখন। তাৰপিছত এতিয়া আমি যাওঁ আপোনালোকক পুৰা। ই কিন্তু কান্দে দেই, কিন্তু চকু পানী কেতিয়াও নোলায়। মই আজিলৈকে 9 বছৰ হ'ল, আজিলৈকে মই চকু পানী আৰু দেখাই পোৱা নাই। চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব এটা ভাল কমেণ্ট। আৰু আপুনি চাই থাকিব মোৰ খোৱা, মই বিয়া ঘৰত আৰু মোৰ মাহী বিয়া ঘৰত মিলিম। ঠিক আছে, এতিয়া বিয়া ঘৰত গৈ পেলাই আপোনালোকক লগ পাই আছোঁ। সো ভিডিঅ'টো শেষৰলৈকে চাব আৰু লাষ্টৰ ফালটো ভাল একদম ধামাকা এনজয়মেণ্ট হ'ব। সো পাহৰি নাযাব, পুৰা ফুল ভিডিঅ' চাব, চাই থাকিব। বাই বাই। বিয়া ঘৰত আহি পাই আমি বহিবই নাপালোঁ, খাবলৈকে মাতি দিলে, ভালেই পালোঁ। ভোকো লাগি আছিলে পূৰা, আৰু ইও ল'ৰাটোও আহিছিলে স্কুলৰ পৰা। বাৰ মোৰো ৰাতিপুৱা খোৱা ভাল হোৱা নাছিলে। আৰু আইটেমখিনিও চাওকচোন ইমান ধুনীয়া লাগিছে, দেখিবলৈতো ভাল লাগিছে আৰু টেষ্টটো মানে গোটেইখিনিয়ে বহুত ভাল হৈছিলে। টেষ্টটো খাই বহুত ভাল লাগিল, আৰু যিহেতু পূৰা ভোক লাগি আছিলে আৰু পেট ভৰাই পূৰা ফুল কৰি খাই দিলোঁ। খাই বৈ আহি বহিছোঁ। পূৰা ভোক লাগি গৈছিলে, আহোঁতে 3:30 বাজি গ'ল আমাৰ। উঠি ল'লোঁ টমটমত যাবলৈ, টেম্পু নাপালোঁ। টমটমত হাৱা ভালো লাগে গৈ পেলাই। কি ইয়াত টমটমত গৈ আছোঁ আৰু পূৰা আমি। ওচৰৰ দাদাজনৰ বিয়ালৈ এয়াই আমাৰ এতিয়া ফটোশ্বুট চলি আছে পূৰা ইয়াত। এইফালে চলি আছে, আৰু এতিয়া বিহু ডেন্সো আছে, তালৈও যাম, তাতো শ্বুট কৰিম। এতিয়া আপোনালোকে চাই ভিতৰত সোমাই যাওঁ। এতিয়া বিহুৰ ফাংচন চলি আছে ভিতৰত, আৰু আমি নাচিবলৈ আছোঁ ইয়াত।
ওই বতাহটা কি মারিলে ওই বসে বনে খোলা ওই কিনো সমনীয়া ওই ফুলৰ চাপ লগালে ওই গৰু চালে লগাতে মা ওই তুরে ওই কপাল তোলে তন কিন্তু দিয়া মুক্তি খসা ইমাতে ওই ও তাকে চায়ে চায়ে ও না তন এনে লাগে প্রাণী দিও যেন দীঘল পয় ওই ওজনী ওই খেতি অপর পুয়ালি চাকরি চাকরি দলনি পথার পহাশালী মহদ ফুটি চাকরি দলনি পথার পহাশালী মহদ ফুটি চাকরি ওই পুবেহে দি ওলালে ৰঙানো কৈ বেলি ওই ৰঙানো কৈ বেলি ওই পশ্চিমে দি ওলালে ওই পশ্চিমে দি ওলালে ওই কচা কৈ কুদিছো মিছা কৈ মোক নকবা ওই মিছা কৈ মোক নকবা তোমানো মৰমীয়া তোমানো মৰমীয়া তোমানো মৰমীয়া তোমানো মৰমীয়া বেষ্ট ফটোশ্বুটত দেখিছে ডেকোৰেশ্যন হৈছে পুৰা পূজা কলো ইয়াৰ পেণ্ডেলো বহুত ধুনীয়া হৈছে পাহাড় বগাই বগাই চিনি নাই
নেক্সট পাৰফৰ্মেঞ্চ আছে ভাগৰ লগাৰ পাছত এতিয়া আহিছোঁ খাবলৈ বহিছোঁ এয়া সকলো বহি আছে খাবলৈ এয়া ৰাইচ এইফালে মই পূৰা আইটেমখিনিও দেখাম ৰ'ব আপোনালোকক পূৰা প্লেট ভৰ্তি এতিয়া আৰম্ভ ক'ৰ পৰা কৰোঁ আৰু ঠিক নাই এইয়া চবৰে প্লেট আৰু এতিয়া নালাগে মাটনটো আছে আৰু বাকীখিনি চব আহিলে এতিয়া খাবলৈ আৰম্ভ কৰোঁ আৰু